নমস্কাৰ আসাম নিউজ আপডেট চেনেললৈ আপোনালোকক স্বাগত। তো আজি লৈ আহিছোঁ আপোনালোকৰ মাজত অন্য এটা ভিডিঅ'। এই ভিডিঅ'টো হয়তো আপোনালোকে যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তো আপোনালোকে ইতিমধ্যে হয়তো গম পাইছে নিউজৰ মাধ্যমৰ জৰিয়তে তো ৰাজ্যত আহি আছে কঠোৰ আইন। তো এজন পুৰুষে এজনীতকৈ বেছি বিয়া পাতিলে 7 বছৰ হ'ব জেল। শিলচৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ এই মন্তব্য। এজন পুৰুষে এগৰাকী মহিলাকে বিয়া কৰাব পাৰিব। 25 নৱেম্বৰত বিধানসভাত এই উত্থাপন কৰা হ'ব এই আইনখন। ৰাজ্যত আহি আছে কঠোৰ আইন ব্যৱস্থা। এজন পুৰুষে এজনীতকৈ বেছি বিয়া পাতিলেই 7 বছৰ পৰ্যন্ত জেল হ'ব। ৰাজ্যত আৰু নচলিব বহু বিবাহ। বাৰে বাৰে বিয়া পাতি থকা পুৰুষৰ বিৰুদ্ধে লোৱা হ'ব এই আইন। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। পূৰ্বৰ দৰে আৰু নচলিব এনে ব্যৱস্থা। এজনীতকৈ বেছি বিয়া পাতিলেই 7 বছৰ পৰ্যন্ত জেল হ'ব। ৰাজ্যত আহি আছে কঠোৰ আইন। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে ঘোষণা কৰিছে আৰু এই আইনখন 25 নৱেম্বৰত বিধানসভাত উত্থাপন হ'ব। CM ছাৰে CM ছাৰে এই কামটো ভাল কৰিছে আৰু CM ছাৰক মই অন্তৰৰ পৰা থেংক ইউ জনাইছোঁ এই কামটো কৰাৰ বাবে। তো এইখিনি আজি মোৰ ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগে তেন্তে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। থেংক ইউ।